नमस्कार मोर यूट्यूब चैनल आने भिडिओ आपलोक स्वागतम जानाइछु। आज मैं बनाबले लैसु मटन आरु लगते आछे एफाले लोकेल चिकेनर लगत मैं या भाजी आछो सरू सरूके काटि लैसु चिकेन आरु आलू भाजी आछो आरु लगत दिम एया कलडिल सरू सरूके काटि थैसु आरु मटन काने एया मसला पूरा भाजी आछो। এতিয়া मटनखिनि দি দিম আৰু বিশেষ আলহী অহা কথা আছে। আলহী আহিলেতো স্পেচিয়েল হ'বই ন খানাটো, গতিকে লৈ সেয়া বনাবলৈ লৈছোঁ মটন। আৰু কোন আলহী আহি আছে আৰু লাষ্টত কি বনাওঁ কেইটা আইটেম হয় গৈ সকলোখিনি দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু নতুন কোনোবা সদস্য যদি চাই আছে ছাবস্ক্ৰাইব মানে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মোৰো ভাল লাগিবতো। ব'লক এতিয়া বনাই লওঁ। মটনখিনি পানীটো শুকাই গ'ল দেখিছে। আৰু এতিয়া ইয়াত মই পানী অলপ দি চিটি মৰাই দিম। প্ৰেছাৰত দি 5 টকামান চিটি মৰাই দিয়াকৈ কলডিল আৰু চিকেনৰ লগত হৈ গ'ল অলৰেডি। এইখিনি ৰেডি হৈ গ'ল। চাওক এই দুটা ৰেচিপি একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল বুলি কৈছিলোঁ যে অকণমান আগবাঢ়ি আহিছোঁ। ভালকৈ চিনি নাপায় যিহেতু সেইকাৰণে অকণমান আগবাঢ়ি আহিছোঁ। চাওঁচোন অলপো পাইছেহি। আমাৰ সোনাইও আহি ৱেইট কৰি আছে আলহীৰ কাৰণে। কোন আহিছে আলহী? আলহী আহিছে একদম দেৰিকে। মায়ে কেনেকে মোক মন উঠাইছে জানা? মানে গাঁৱলৈ গৈ আছো ব্লগ নি ভাত খাবলৈ গৈছোঁ বাইদেউৰ লগত। মই ধুনীয়াকৈ বাতি লগত ভাত লৈছোঁ আৰু অলৰেডি খালোঁ। আৰু আজি কি কি আইটেম বনালোঁ আপোনালোকক কৈছিলোঁ যে এয়া চব কলডিলৰ চিকেনৰ লগত বনালোঁ, এফালে মটন বনালোঁ, এফালে দালি চাটনি আৰু এইফালে আচাৰ লৈ লৈছোঁ বা বটল বহাই লৈছোঁ। তো আমি খাই লওঁ এতিয়া আৰু পিছত কি হৈ আছে কিনে সকলো দেখা দিম। পুৰা এফালে মোবাইল চোৱাত ব্যস্ত হৈ আছে, একো বনাবলৈ নিদিয়ে। আৰু এফালে দুইটাক প্ৰেক্টিছ কৰিবলৈ লগাই দিছোঁ। আমাৰ এফালে নেশ্যনেল চেম্পিয়ন আমাৰ মৃন্ময় ৰাজখোৱা আৰু আমাৰ এফালে বেটীয়ে হেঁতি ধুনীয়াকৈ খেলি আছে। আৰু অকণমান শিকাই দিবলৈ বুলিও কৈছোঁ, যিহেতু ইমান ভাল প্লেয়াৰ এজন হাততে পায়, যদি দুটা নিশিকে নহ'ব ন। সেইকাৰণে সাংঘাতিক ভাল খেলে সি। আৰু আজিও টুৰ্ণামেণ্টত সি টপাৰ হৈ আহিছে। একদম বহুত ধুনীয়া মানে খেলে। আৰু সেইকাৰণে অকণমান বেটিক বহাই দিছোঁ। আৰু মই এফালে ৰান্ধনি কৰিবলৈ বুলি লৈছোঁ। এফালে পনীৰ ফ্ৰাই কৰি আছোঁ আৰু এফালে কণী বইল কৰিছোঁ। আৰু এফালে চাউল তিয়াই থৈছোঁ, অকণমান পোলাও বনাম। আৰু আজি ৰাতিটো এনেকৈ কটাম। আৰু কাইলৈ ৰাতিপুৱা আকৌ বেলেগ কাৰ্যসূচী আছে। গতিকে আজি ৰাতিটো এনেকৈ বনাই মেলি খাই বৈ শুম বুলি ভাবিছিলোঁ সোনকালে। এতিয়া আকৌ হোৱা মানে নহ'ব, দেৰিয়ে হ'বগৈ। ল'ৰাটো এতিয়া শুইছেহে, সি উঠি মেলি আকৌ কেইটাত খোৱাই গৈ ঠিক নাই। সদায় ৰাতি 2টা বাজি যায় শোৱা শুওঁতে মেলোতে। তো ব'লক এতিয়া খানা বনাই লওঁ আৰু খানা বনাই খাই বৈ শুই দিম। আৰু আজি ব্লগ সিমানেই আছিলে, কেনেকুৱা পালে জনাব। আজিলৈ একো নাই।